বড়োৰ যিমান অধিকাৰ আছে বেংগলীসকলৰ সমান অধিকাৰ আছে কিয়নো যোনটো BTC চুক্তি 6 শিডিউল আমাক যেতিয়া বড়োসকলক দিলে 2003 যে অলৰেডি 2003 আগত চনত যিসকলে ইয়াত বড়োৰ লগত বিভিন্ন জাতি জনগোষ্ঠী জীয়াই আছে বসবাস কৰি আছে হাজাৰ চন আগৰ পৰাই তেওঁলোকে 2003 আগত যিসকলে বসবাস কৰা তেওঁলোকে সব আমাৰ পৰিয়াল বড়ো মুছলমান আমি সব BTC পৰিয়াল এইটো মুছলমান পৰিয়াল নহয় বেংগলী পৰিয়াল নহয় এইটো BTC বড়োলেণ্ড আমাৰ পৰিয়াল BPFৰ পৰিয়াল মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰিয়াল সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমান বড়োসকলক গুৰুত্ব দিয়ে বাঙালীকো সমান একে গুৰুত্ব দিয়ে মুছলমানসকলক গোৰ্খাসকলক কিয়নো তেখেতে দীৰ্ঘদিন ইয়াত সংগ্ৰাম কৰাৰ পাছত এটা 6 শিডিউল এৰেঞ্জমেণ্ট পাইছে বিভিন্ন সমস্যাটো তেওঁ জানে সেইকাৰণে তেওঁৱে যোৱাকালি 81 CWC চিটিঙত কৈছে যে ইয়াত উচ্ছেদ কৰাৰ এটা নোটিছ আহি গৈছে বাক্সা ডিষ্ট্ৰিক্টত যে এই সকলক উচ্ছেদ কৰা হ'ব বুলি তেওঁলোকে ভয় কৈ আছে কিছুমান ৰাজনৈতিক দলসকলে নিজৰ বাঙালীসকলক নিজৰ কেপিটেল সম্পত্তি বুলি ভাবি লয় যে যিসকলে আমাক শাসন কৰি আছে কেন্দ্ৰত হওক বা আমাৰ ৰাজ্যত হওক তেওঁলোকে বাঙালীসকলক নিজৰ সম্পদ বুলি ভাবি কিনি ব্যৱহাৰ কৰিব বিচাৰে ভয় খুৱাব বিচাৰে সেইকাৰণে BTC অঞ্চলৰ কথাটো অকণমান বেলেগ ইয়াত BTC অঞ্চলৰ কথাটো যিমান দুখ বেদনা হাগ্ৰামা মহিলা ডাঙৰীয়া সদায় থিয় হৈ আহিছে বাঙালীৰ লগত সদায় থিয় হৈ আহিছে সেইকাৰণে বাঙালীৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে BTC অঞ্চলত বাঙালীৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে BPF দলে সেইকাৰণে যদি নোটিছ আহিছে কোনো ভয় কৰিব নালাগে আপুনি ভাবেনে যে BPF বেংগলীসকলৰ সমস্যা সমাধান কৰিব পাৰিব ডেফিনেটলি চিয়ৰ BTC অঞ্চলত সবতকে সমস্যা সমাধান কৰা মানুহ কোন হয় কম্পেয়াৰ কৰকচোন সবতকে ভাল বিভিন্ন জাতি জনগোষ্ঠীক সমান মৰ্যাদা দিয়া মানুহ কোন হয় এই অঞ্চলত বসবাস কৰা দুখীয়াসকলক সবতকে বেছি মৰম কৰা বিভিন্ন জাতি জনগোষ্ঠীক সবতকে এক লৈ ইউনাইটেডলি লৈ কিনি কাম কৰা কোন হয় যেতিয়া 17 বছৰ শাসন কৰিছিলে হাগ্ৰামা মহিলা ডাঙৰীয়াত ষ্টেট লেভেলৰ বিভিন্ন চৰকাৰ আহিছে এই 17 বছৰক কাকবা বাঙালীক চুব পাৰা কোনবা আছিলে নেকি আপোনালোকে ক'ব পাৰিব নেকি বাঙালীসকলক কোনবা দম দিব পাৰিছিল নেকি তেওঁলোকক উচ্ছেদ কৰিব পাৰা কোনবা নোটিছ দিব পাৰিছিল নেকি পাৰা নাই সেইকাৰণে মই ডেফিনেটলি মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত বাঙালীসকলৰ যি BTC-বাসী স্পেচিয়েলি BTC-বাসী যি বাঙালীসকল আমাৰ ফেমিলি আমাৰ BPF দলৰ ফেমিলি মাননীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ ফেমিলি তেওঁলোকৰ যিমান সমস্যা আছে এইটো সমাধান কৰিব পাৰিম বুলি আৰু কোনো বাঙালীয়ে BTC-বাসী ভয় কৰিব নালাগে যি নোটিছে নাহক কিয় তেওঁলোকে আমাৰ বড়োলেণ্ড অঞ্চলত ফেমিলি আৰু হাজাৰ লাখ বছৰ ইয়াত দাদা ভাই হিচাপে বড়োৰ লগত তেওঁলোকে সংসাৰ খুৱাব লাগিব সমান মৰ্যাদা সমান অধিকাৰ লৈ যাক কিছুমান আইনে এইটো হ'ল 6 শিডিউল কিছুমান আইনে এইটো কেন্দ্ৰই লওক ৰাজ্যই লওক 6 শিডিউলত ইমপ্লিমেণ্ট নহয় কিন্তু তেওঁলোকে 6 শিডিউল অঞ্চলত বসবাস কৰা বড়ো হওক বিভিন্ন জাতি জনগোষ্ঠীক তেওঁলোকে জবৰদস্ত ভয় খুৱাব বিচাৰে তেওঁলোকে কাম কৰিব নোৱাৰে এইটো নোটিছ দিছে ডিপোৰ্টাৰৰ হওক কিবা NRC হওক তেওঁলোকে অকল ভয় খুৱাই ভোট বেংক হিচাপে মই কৈছোঁ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাজনৈতিক দল আছে কিন্তু বাঙালীসকলৰ ৰাজনৈতিক দল নাই তেওঁলোকে ৰাজনৈতিক দল খোলা নাই তেওঁলোকে অসমক ভাল পায় BTC অঞ্চলক ভাল পায় অসমত থকা ৰাজনৈতিক দলক ভাল পায় BTC-ত থকা দীৰ্ঘদিন বহুত বছৰ শাসন কৰি অহা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভাল পায় কোনো বাঙালী মানুহে নিজে ৰাজনৈতিক দল খোলা নাই তেওঁলোকে হাগ্ৰামাৰ লগত ভৰসা আছে হাগ্ৰামাক বিশ্বাস কৰে হাগ্ৰামাত যেতিয়ালৈকে থাকিব তেওঁলোকে নিৰাপত্তা পাব হাগ্ৰামাত যেতিয়ালৈকে থাকিব তেওঁ কোনো মানুহে তাক চুব নোৱাৰিব আৰু তেওঁলোকৰ সমস্যাসকলক সমাধান কৰিব পাৰিব বুলি বাঙালীসকলে নিজে বিশ্বাস কৰে আজি মিটিঙতো কৈছে বাঙালীসকলে হাগ্ৰামা মহিলাৰ ছাৰক তেওঁলোকে বিশ্বাস কৰে আৰু হাগ্ৰামা মহিলাৰ ছাৰ যদি BTC যদি চিফ হৈ থাকিলে হয় এনেকুৱা নোটিছো নাহিলে হয় এনেকুৱা ইছ্যু নহ'লে হয় বুলি আজিৰ যোনটো BPF দলৰ যোনটো বাঙালী চেলত এই কথাটো আলোচনা হৈছে ৰাইজসকলে কৈছে তেওঁলোকে শ্লোগান দিছিলে শিক্ষা ক্ষেত্ৰত তেওঁলোকে সলনি কৰিব বুলি হয় না নহয় বড়োলেণ্ড অঞ্চলত একটাই ইউনিভাৰ্চিটি আছে বড়োলেণ্ড ইউনিভাৰ্চিটি যিটো কোনে এষ্টাব্লিছ কৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হয় না নহয় কোনে কোনে এষ্টাব্লিছ কৰা
এটা হস্পিটেল আমাক দেখাই দিয়ক নতুন চৰকাৰে যোনটো তেওঁলোকে বনাইছে এটা ইউনিভাৰ্চিটি দেখাই দিয়ক আমাক যোনটো তেওঁলোকে বনাইছে এটা দলং বনাই দিয়ক দেখাই দিয়ক আমাক এইটো তেওঁলোকে বনাইছে বুলি না তেওঁলোকে শিক্ষা অনুষ্ঠান বনাইছে না তেওঁলোকে মেডিকেল কলেজ বনাইছে না তেওঁলোকে ভাল দলং বনাইছে আমাক দেখাই দিয়ক আমিতো পৰিৱৰ্তন একো দেখি পোৱা নাই ৰাইজে গাঁৱে গাঁৱে কৈছে আগত হাগ্ৰামা ছাৰে ভাল আছিলে হাগ্ৰামা ছাৰ থাকিলে ইয়াত ইউনিটি আছিলে সকলৰ সমান মৰ্যাদা আছিলে সব সমান সন্মান পাইছিলে সব মানে হাগ্ৰামা মহিলা ছাৰক গাঁৱে গাঁৱে কৈ আছে আজিও আমি চালবাৰীত আহিছোঁ বাঙালী গাঁৱত মুছলমান গাঁৱত তেওঁলোকে সব কৈছে নেক্সট বাৰ হাগ্ৰামা চৰকাৰ নেক্সট বাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আহিবই বুলি তেওঁলোকে আমাক কৈছে ৰাইজে আমাক কৈছে সেইকাৰণে আমি পৰিৱৰ্তন দেখা নাই আৰু এই পৰিৱৰ্তনটো মানুহসকলে গম পাই গ'ল এইবোৰ মিছা কথা সেইকাৰণে সব ৰাইজে বুজি পায় ৰাইজৰ আগৰ কোনো ডাঙৰ নহয় সেইকাৰণে ৰাইজে আমাৰ ভগৱান আৰু ৰাইজসকলে সব বুজি পায় মই ভাবোঁ পৰিৱৰ্তন অকল কিছুমান মানুহৰ নেতাৰ মুখত যাৰ নিজৰ ৰাজনীতিক গাদ্দি বনাবৰ কাৰণে তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান দিছিলে